মোৰ দৰে দৰিদ্ৰ আৰু হিচাপত চলা মানুহৰ বাবে হায়দৰাবাদৰ এখন নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হৈছে ডি-মাৰ্ট। ইয়াত সকলোবোৰ যাৱতীয় সামগ্ৰী সুলভ মূল্যত পোৱা হয়। আৰু আমি আহিছোঁ আজি ইয়ালৈ প্ৰত্যেক মাহৰ দৰেই ৰুমৰ ৰেচন ল'বলৈ। বজাৰৰ নিৰ্ধাৰিত মূল্যতকৈ অলপ কম দামত ইয়াত বস্তুসমূহ পোৱা হয়। মোৰ দৰে খাটি খোৱা মানুহৰ বাবে 2 টকা এটা ৰেহাই পালেও বহুতখিনি সকাহ পাওঁ দিয়কচোন। প্ৰথমতে আমাৰ মেইন বস্তু চাউলৰ বেগটো উঠাই ল'লোঁ। তাৰপিছত তেল দালিৰ পৰা মুখত সনা আৰু চুলিত সনাৰ তেললৈকে। ভাল চাই নাৰিকল এটা কিনি লৈছোঁ। কালিলৈ পোহাৰ লগত চাটনি বনাই খাব লাগিব। কিছু বস্তু নিকিনিলেও বজাৰত এনেদৰে পিটপিটাই কৰি বস্তুবোৰ পিটিকি মোহাৰি চাই কিবা এটা ভাল লাগে। ইতিমধ্যে আমাৰ আটাইখিনি ৰেচন পাতি কিনা হৈ গৈছে। আহক এতিয়া কাউণ্টাৰত গৈ বিল বনাওঁগৈ। আৰু আপোনালোকলৈ এটা অনুৰোধ, যদি মোৰ ব্লগবোৰ চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন। আৰু আমি ভাড়াহঁতত আটাইখিনি বস্তু লৈ আহি ৰুম পালোহি। আজিলৈ ইমানেই, বাই বাই।